নমস্কাৰ কেনে আছে আপোনালোক বহুত দিনৰ মূৰত লাইভ আহিলো ফেসবুক পেজৰ পৰা মই আপোনালোকৰ মোৰ পেজখনৰ প্ৰতি অভূতপূৰ্ব মৰম আৰু সহাৰিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো পোনপ্ৰথমে তাৰ পিছত অসমীয়াৰ আটাইতকৈ ভাল লগা উৎসৱ অসমীয়াৰ পৰিচয় বিহু তাতে যেহেতু কৃষি ভিত্তিক উৎসৱ ভোগালী বিহুটো প্ৰধান ভোগালী বিহুৰ আজি উৰুকাৰ আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ইতিমধ্যে মোৰ ইউটিউব ভিডিঅ' আপলোড কৰিছোঁ আজি ৰাতিপুৱা উজান বজাৰ ঘাটত আমি মাছ ললোঁ মাছ লৈ পেলাই এয়া আমি এতিয়া সপৰিয়ালে বাহনাৰ ঘৰলৈ আমি গৈ আছোঁ আজি উৰুকা ভোজ তাতেই খাম ঘৰতে খাম আৰু অলপ বন্ধু বান্ধৱো মাতিছোঁ বা পৰিয়ালবৰ্গও আহিব গতিকে ব্যৱস্থা ঢেৰ কৰিবলৈ আছে এতিয়াও মাছ গাড়ীতে আছে এতিয়া কথাটো মই লাইভৰ কাৰণটো হৈছে আমি আহি বহু দূৰ আহি এতিয়া কাজিৰঙাত ৰাস্তাত আবদ্ধ হৈ আছো মই দেখুৱাইছো আপোনালোকক বেক কেমেৰাইদি একদম বহু দূৰলৈকে গাড়ীৰ লাইন একদম লৰচৰ নোহোৱাৰ পৰিৱেশ তথাপিও অলপ খুদি কিছু দূৰ আহিলো যদিও এতিয়া বুঢ়া পাহাৰত সম্পূৰ্ণৰূপে আমাৰ গাড়ী এতিয়া ইয়াতে ৰৈ আছো আমি ইয়াতে আবদ্ধ স্তব্ধ মনত দুখো লাগিছে বহুত কাম আছে মাছ ভাজিবলৈ আছে মাছবিলাক গেলি যাব নহলে পাচলি কাটিব আছে এতিয়া মই লাইভটো কৰিছো অকমান টেকনলজিৰ সহায় লব খুজিছো এইখিনিৰ পৰা আৰু আগত এতিয়া গম পোৱা নাই কি হৈছে আমি শুনিহে আহিছো যে এবাৰ কাজিৰঙাৰ এই অঞ্চলত মাছ মাৰিবলৈ দিয়া হোৱা নাই গতিকে ইয়াৰ স্থানীয় যি মাছৰ ব্যৱসায়ৰ লগত জড়িত লোকসকল আছে তেওঁলোকে হেনো পথ অৱৰোধ কৰা বুলি শুনিছোহে মই নিজে দেখা নাই গতিকে এতিয়া ইয়াত ৰৈ থাকি যেহেতু মনৰ ভিতৰত খুব বেছি এটা বিহু বুলি সকলোৰে এটা উৎসাহ থাকে এবাৰ মই প্ৰথম আহিছো বিয়াৰ পিছত মোৰ প্ৰথম বিহু উৰুকা আৰু আমি আমাৰ সকলোৰে বাবে যথেষ্ট মানে এটা আনন্দৰ নিশা ইমান কাম আছে এতিয়া ইয়াতে ৰৈ থাকি মোৰ ভৰি হাত কঁপিব ধৰিছে গতিকে মই জানিব বিচাৰিছো এই লাইভটো যদি কোনোবাই চাই আছে ফেসবুক লাইভটো আমাৰ এই ট্ৰেফিকত ফচি থকা একদম আগত কি হৈ আছে কোনোবাই জনাব নেকি মানে সন্মুখত যিয়ে পৰিস্থিতিটো দেখি আছে যদি সেই পৰিস্থিতিটো দেখি থকা গাড়ীত কোনোবা আছে যদি ক'ব পাৰে যদি আপুনি কলো কৰে লাইভটোতে যদি আপুনি জয়েন কৰে মই লাইভত লৈ পেলাই অলপ কি হৈছে যাবলৈ দিছে না চাই দিয়ক না কোনোবা আছে নেকি হেল্ল' যদি কোনোবাই চাই আছে প্লিজ দেখাওক কি হৈছে পৰিস্থিতি ৰাস্তা খুলি দিছে নেকি আচ্ছা সিফালৰ পৰা দেখোন আহিব দিছে এম্বুলেন্স আহিব দিছে সিফালৰ পৰা Thank you everyone সকলোৱে বিহুৰ শুভেচ্ছা জনাইছে ধন্যবাদ অশেষ ধন্যবাদ আপোনালোকলৈও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই ভোগালীয়ে আমাৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ ভোগালী এই ভোগালী হওক এই বছৰটো হওক সুখৰ ভোগালী আনন্দৰ ভোগালী সমৃদ্ধিৰ ভোগালী কি হৈছে ৰবচোন বাহিৰৰ মানুহক সুধো দাদা কি হৈছে যাব দিছে নে এতিয়া এতিয়া মানুহখিনি আঁতৰিছে নে এতিয়া যাব দিছে নে ধন্যবাদ এই ভাল খবৰ খুলিলে এতিয়া যাবলৈ দিছে চ' এতিয়া ঘৰলৈ যাওঁ মাংস কিনিবলৈ আছে ৰহৰ দাইল কিনিবা দেই ৰহৰ দাইল কিনিবলৈ আছে তেল কিনিবলৈ আছে ৰাম ৰাম কৃষ্ণ প্ৰভু দয়াময় কোনোমতে ৰাস্তাটো এতিয়া খুলিছে আৰু আজি যিহেতু মই ড্ৰাইভাৰ এইখিনিতে লাইভটো কাটিছোঁ সকলো ভালে থাকক আনন্দত থাকক এইটো খুলিছেই বোলে দেখিছে আপোনালোকৰ মই লাইভ কৰিলোঁ কাৰণে আপোনালোকে ইমান পজিটিভ এনাৰ্জি পঠিয়ালে যে ৰাস্তা ক্লিয়াৰ হৈ গৈছে লাহে লাহে চ' থেংক ইউ ভেৰি মাছ
এনেকৈ ভাল পাই থাকিব, এনেকৈ মৰম কৰি থাকিব। জীৱননো কি দুদিনীয়া, সকলো আজি আছো কাইলৈ নাই। সুন্দৰকৈ জীৱন কচুপাতৰ পানী, জীৱন কচুপাতৰ পানী। আমি আজি জোনবাইৰ গান শুনি শুনি আহিছো। জীৱন কচুপাতৰ পানী বুলি কয়, যৌৱন জানানে কালৈ কোনৰয়, নদী মাথো সাগৰলৈকে বয়, নদী মাথো সাগৰলৈকে বয়, ময়ো জানানে। পাহৰিছো অলপ অলপ। Okay, bye. Love you all. কিবা ক'বা ভাস্কৰ বৰুৱা? ভোগালী বিহুৰ সকলোকে ওলগ জনালো, সকলো ভালে থাকক আৰু ভালকে খাওক, পিয়ক, এনজয় কৰক। মোক কিবা ক'বলৈ দিলে সদায় গালি দিয়া। মই কথা ক'ব নাজানো, মোক ক'বলৈ লাজ লাগে, মোৰ ভয় লাগে। কিয় ক'বলৈ দিয়া মোক? মই কৈছো কিয় ভয় লাগে? ভালে হৈছে, এটাই বেছিকে ক'লে এটাই কমকে ক'বলৈ। বাই। আমাৰ স্পোক পাৰ্চন